খাদিম খাদিম জনালে দুআষাৰমান ক'ব মাজাৰৰ বিষয়ে। আগতে অলপ সৰু সৰু আছিলে, এতিয়া অলপ ডাঙৰ হ'ল। আজি এটা পুনৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু গৈ আছোঁ আজি লখিমপুৰ ডেকা ফকীৰৰ মাজাৰত হেমচোৱাত। আৰু তাত কি আছে কি নাই সকলোবোৰ দেখুৱাম আপোনালোকক। ভিডিঅ'টো শেষলৈকে চাব। আজি ভিডিঅ'টো ভাল হ'ব, মজা পাব চাই। ব'লক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আহি পাই গ'লোঁ মাজাৰৰ প্ৰথমটো গেট। এইফালেদি এতিয়া সোমাই যাব লাগিব। আৰু আহি পাই গ'লোঁ সেই মেইন গেট। এই গেটটোত দিয়ে সোমাই যাব লাগিব। আৰু ইয়াত চাওক কি লিখা আছে, 3 চকা আৰু 4 চকা যান বাহন প্ৰৱেশ নিষেধ, পথৰ কাষত যান বাহন ৰখা নিষেধ। আৰু এতিয়া বলক ভিতৰলৈ সোমাই যাওঁ। আৰু সোমাই আহিলোঁ। প্ৰথমতে এয়া দেখুৱাইছোঁ আপোনালোকক, এইখনেই হৈছে ডেকা ফকীৰৰ মাজাৰ। এইফালে ভিতৰত আছে কবৰস্থান, ডেকা বাবাৰ কবৰস্থান আছে ভিতৰত ভিডিঅ' বনোৱা নিষেধ আছে। আৰু এতিয়া আপোনালোকক মাজাৰৰ পিছফালখিনি দেখুৱাম। এইখিনি হৈছে পিছফালখিনি দূৰৰ পৰা চাওক, একেবাৰে দেখুৱাই দিছোঁ। আৰু ইয়াৰ ভিতৰতে ডেকা বাবাৰ মাজাৰ কবৰস্থান আছে। ইয়াৰ ভিতৰতে আৰু এয়া হৈছে হিন্দু ধৰ্মাৱলম্বীসকলৰ আলহী ঘৰ। ইয়াত লিখাই আছে ইয়াত সকলো ধৰ্মাৱলম্বী মানুহ আহিব পাৰে, কোনো বাধা নাই। আৰু নিজৰ মনৰ কামনা পূৰ কৰিবলৈ, সকলোৰে মনৰ কামনা পূৰণ কৰিবলৈ ইয়াত কেণ্ডেল জ্বলায়। এই কেণ্ডেল থোৱা ঠাই। আৰু এইফালেও আছে, এয়া কেণ্ডেল দেখা পাইছে। মই ভিতৰত সোমাব নিদিয়াৰ কাৰণে মই বাহিৰৰ পৰাই কেমেৰা কৰিছোঁ আপোনালোকক দেখুৱাবলৈ। আৰু এতিয়া গৈ আছোঁ এখন মাজাৰত থকা মছজিদ দেখুৱাবলৈ আপোনালোকক। আৰু এইখনেই হৈছে মাজাৰত থকা মছজিদ। ইয়াত যিসকল ইয়াত আহে সঠিক টাইমত, তেওঁসকলে ইয়াত নামাজ পঢ়িবলৈ আহে আৰু মনৰ কামনা পূৰণ কৰে ইয়াত। এইখনেই মছজিদ চাওক। এয়া হৈছে মাজাৰৰ কুঁৱা, পানীৰ ব্যৱস্থাৰ কাৰণে। আৰু এয়া হৈছে অজু কৰা ঠাই। ইয়াত অজু কৰিবলৈ বনাই দিছে। আৰু এইখিনি গামোচা, অজু কৰি হাত মুখ মোহাৰিবলৈ। আৰু এয়া হৈছে পাৰ, মুড়ি দিছোঁ খাবলৈ, খাই আছে গোটেইগালে। আৰু আছে ওপৰত, কিন্তু সেইখিনি অহা নাই। আৰু এইখনেই হৈছে মাজাৰৰ পুখুৰী। ইয়াত ডাঙৰ ডাঙৰ মাছ আছে। এতিয়া মাছখিনি ওলোৱা নাই কেতিয়া। আৰু ইয়াত আছে মাজাৰত থকা শহাপহুখিনি চাওক। এয়া মাজাৰত থকা শহাপহু। বহুত সৰু আছিলে, ডাঙৰ হ'ল। আগতে অলপ সৰু সৰু আছিলে, এতিয়া অলপ ডাঙৰ হ'ল। আৰু ইয়াত শহাপহু আছে। আৰু এই ওপৰৰ দুটা খাপত পাৰ থাকে। আৰু এয়া হৈছে জিৰণি চৰা। ইয়াত বহিবলৈ জিৰণি ল'বলৈ ঠাই ভিতৰত। আৰু এয়া আছে আমাৰ লগত মাজাৰৰ খাদিম জনালে দুআষাৰমান ক'ব মাজাৰৰ বিষয়ে। ৰাইজক আপোনালোকক অনুৰোধ জনাইছোঁ
যে এই মাজাৰখন ডেকা ফকীৰৰ মাজাৰ। এই মাজাৰখন 1600 চনত স্থাপিত হয়। কাৰণ ডেকা ফকীৰ ইয়াতে ডেকা ফকীৰে এটা সময়ত নিজৰ পেট ফালি নিজৰ নাইপিটো নিজে ধুইছিলে। সেই তেনেকুৱা অৱস্থাত আপোনাৰ নিজৰ পেট ফালি নিজৰ নাইপিটো ধোৱা সময়ত মানুহে দেখাত তেখেত অলপ দিন থাকি তাৰপিছত ইয়াতেই ইয়ালৈ জংঘলৰ ইয়াত যেতিয়া জংঘল আছিলে ইয়াৰ ভিতৰত আহি সেই জংঘলৰ ভিতৰত এটা টঙি ঘৰ আছিলে পজাঘৰ। সেই ঘৰটোত আহি তেখেতে মই মোটামুটিকৈ কৰিছোঁ আৰু তেখেতে মৃত্যু বৰণ কৰিলে। সেই মৃত্যু বৰণ কৰাৰ পাছততো এই হাবিৰ মাজত কোনো নাহে। ইয়াত গৰখীয়া মহগোৱাল তেনেকুৱা আছিলে, কিছুমান জংঘলৰ মাজত দলনি পথাৰ আছিলে। তেতিয়া ইয়াৰ মানুহে দেখি খবৰ দিলে যে ডেকা বাবা। তেতিয়া ডেকা বাবাৰ নাম আছিলে, ডেকা ফকীৰ হোৱা নাছিলে, ডেকা বাবাই নাছিলে। সেই ডেকা ডেকা দিন আছিলে কাৰণে ডেকা বাবা বুলি নাম দিছিলে আগৰ দিনত। তেতিয়া সেই তেখেত বোলে ডেকা বাবাই জংঘলৰ মাজত আমুক পজাটোত মৰিলে, ঢুকালে। তেতিয়া গাঁওবিলাকত মানুহ নাছিলে, 9-10 ঘৰ মানুহ। তেতিয়া মানুহ গোটপিট খাই হয় দেখিলে যে ডেকা বাবা ইয়াত মৰিলে, ঢুকালে। ডেকা বাবাক এই জংঘলৰ মাজতেই কবৰ দি তেখেতক ইয়াতেই ৰাখিলে, ইয়াতেই কবৰ দিলে। তাৰপাছত কবৰ দিয়াৰ পাছত আমাৰ ইয়াৰে এই জেগাৰে মানুহ কিছুমান ইফালে পশ্চিম ফালে গৈছিলে, কিবা মুগাৰ সঁচ আনিবলৈ গৈছিলে বুলি কোৱা শুনিছোঁ। মুগাৰ সঁচ লৈ ঘূৰি আহোঁতে ডেকা বাবাক ৰাস্তাত লগ পাইছে। তেখেত ঢুকোৱাৰ 2-3 দিনৰ পাছত বা ৰাস্তাত লগ পাই কথা বতৰা পাতি তেখেতসকল ইফালে আহিছে আৰু ডেকা বাবা সিফালে গৈছিলে, ডেকা ফকীৰ। যোৱাৰ পাছত ইয়াত আহি পালেহি মানুহসকল কৈছে যে ডেকা বাবা ঢুকালে, তেখেতক কবৰ দিলোঁ তাত। তেতিয়া তেখেতসকল কৈছে যে ডেকা বাবাকতো আমি ৰাস্তাত লগ পাই আহিছোঁ, কথা পাতি আহিছোঁ 3-4জন মানুহে। সেইটোত মিছা কথা কেতিয়াও নহয় ডেকা বাবা। তেখেতসকলে কৈছে যে নহয়, তোমালোকে দেখাজন বেলেগ মানুহ। এখেতসকলে এখেতসকলে কৈছে যে নহয়, মৰাজনেই বেলেগ মানুহ। তেনেকৈ তৰ্ক বিতৰ্ক লাগি যোৱাৰ পাছত তেতিয়াহ'লে কবৰ খনা যাক। সেই সময়ত ৰজাৰ দিন আছিলে, ৰজাৰ হুকুম লৈ পেলাই সেইফালে কবৰ খান্দিলে। জিলা ডিষ্ট্ৰিক্টৰ অফিচাৰৰ লগত কথা পাতি আপোনাৰ কবৰ খান্দি চালে, এতিয়া ডেকা ফকীৰ নাই। ডেকা ফকীৰ নাই, অকল কবৰটো আছে আৰু কাপোৰ আছে। আৰু তেখেতৰ হাতৰ আঙুলি এটা কাটি ইয়াত চিন দি থৈ তেখেত অমৰ হৈ গুচি গ'ল ওলাই। সেই ডেকা ফকীৰৰ মাজাৰ আজি ইয়াত স্থাপিত হ'ল। তেতিয়া জানিলে যে মানুহে জানি পালে যে এইজন ভগৱানৰ প্ৰিয়, গতিকে তেখেত মানুহক দেখুৱালেহে মৃত্যু, কিন্তু তেখেত মৃত্যু হোৱা নাই, গুচি গ'ল। তাৰপাছত এই তেখেতকে ৰাস্তা আহি এতিয়া আপোনাৰ যিটো দেবিল পথ, তাতেই আপোনাৰ মানুহে হিন্দু মুছলিম চব ধৰ্মীয় মানুহে তাতেই সেৱা শুশ্ৰূষা দোৱা যি যেনেকৈ কৰে তেনেকৈয়ে কৰে। ইয়াত কোনো জাতিভেদ নাই, সকলো আহে, সকলোৱে দোৱা কৰে। যাৰ যেনেকুৱা ধৰ্ম তেনেকৈ দোৱা দৌত কৰে। আৰু মই থাকিলে মোকো মাতে, মই দোৱা দৌত কৰোঁ। কৰি মেলি মানুহক সকলোকে তেনেকৈ আৰু যি যেনেকৈ বিচাৰিছে, কাৰোবাৰ কিবা বিপদ আপদ, ল'ৰা ছোৱালী সন্তান নাই, ল'ৰা ছোৱালী সতি সন্তান নাই, সেইসকলে বিচাৰিছে, সেইসকলকো ভগৱানে দিছে, আল্লাই দিছে। কাৰোবাৰ হাই কাজিয়া ঘৰত বহুতো বিশৃংখলা হৈ আছে, সেইবিলাকৰ কাৰণে ইয়াত দোৱা আশীৰ্বাদ কৰি যায়। পানী দুনি ফুকাই নিয়ে, সেইবিলাকো সমাধান হয়। তেনেকৈ মাজাৰখন চলি আছে। এতিয়া মই আছোঁ আজি 7 বছৰ হৈছে, মই ইয়াত খেদমত কৰি আছোঁ। মই দৰমহা পাতি লোৱা নাই, লৈছিলোঁ আগতে 1.5-2 বছৰমান। তাৰপিছত মই দৰমহা পাতি বাদ দিলোঁ, বাদ দি ইয়াতে লাগি আছোঁ, খেদমত কৰি আছোঁ। আল্লাই মোক চলাই আছে। আমাৰ মুছলমান ধৰ্মত মোক আল্লাই চলাই আছে, হিন্দু ধৰ্মত মোক ভগৱানে প্ৰতিপাল কৰি আছে। মই ইয়াতে চলি কৰি মই জীৱনটো মই ইয়াতে কটাই আছোঁ। গতিকে আপোনালোকক ইমানেই জনালোঁ, ধন্যবাদ। আৰু জোনাবে সকলোবোৰ ক'লেই। আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। লগ পাম আৰু আন এটা ভিডিঅ'ত।